আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু ওয়া মাগফিরাতুহু। আলহামদুলিল্লাহ, আপোনালোকৰ সকলোৰে ভাল আৰু মহান আল্লাহ তাবাৰক ও তাআলাই আপোনালোকৰ দুৱাৰ বদৌলতত মোকো ভালে ৰাখিছে। আজি মই আপোনালোকৰ আগলৈ আকৌ এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোহি, যিটো ভিডিঅ' আমাৰ নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছ হয়। এখন হাদিছ আজি মই লৈ আহিছোঁ শ্ৰদ্ধাৰ আম্মা আব্বাৰ ওপৰত। যে হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আম্মা আব্বাৰ প্ৰতি কি হাদিছ পেশ কৰিছে, আজি সেই হাদিছ মই আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে সেই আম্মা আব্বাৰ বিষয়ে যি হাদিছ মই আজি ক'ম, আপোনালোকে সকলোৱে গুৰুত্ব সহকাৰে শুনিব বুলি মই আশা কৰিলোঁ। তেতিয়াহ'লে আহক আমি সেই হাদিছখিনি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছিল শুনো আহক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হযরত মুআজ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, মান বাৰৰা ওয়ালিদাইহি তুবা লাহু জাদাল্লাহু ফি উমৰিহি আও কামা ক্বালা আলাইহিস সালাতু ওয়াসসালাম। অৰ্থ যে হুজুৰ কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে যোনজন ব্যক্তিয়ে নিজৰ আম্মা আব্বাৰ লগত সৎ ব্যৱহাৰ কৰিব, ভাল ব্যৱহাৰ কৰিব, মহান আল্লাহ তাবাৰক ও তাআলাই সেই ব্যক্তিৰ কাৰণে সুসংবাদ জনাইছে যে মহান আল্লাহ তাবাৰক ও তাআলাই তাৰ আয়ুস বঢ়াই দিব। আৰু এটা হাদিছ আছে, যি হাদিছ হযরত আব্দুল্লাহ ইবনে আমর রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে, ৰিজৰ ৰব্বি ফি ৰিজল ওয়ালিদি ওয়া সাখাতুৰ ৰব্বি ফি সাখাতিল ওয়ালিদি আও কামা ক্বালা আলাইহিস সালাতু ওয়াসসালাম। অৰ্থ যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে মহান আল্লাহ তাবাৰক তাআলাৰ সন্তুষ্টি নিজৰ পিতৃৰ সন্তুষ্টিৰ মাজত নিহিত, আৰু মহান আল্লাহ তাবাৰক তাআলাৰ অসন্তুষ্টি নিজৰ পিতৃৰ অসন্তুষ্টিৰ মাজত নিহিত। আলহামদুলিল্লাহ, আপোনালোক সকলোৱে যি দুটা হাদিছ মই আপোনালোকৰ আগত পেশ কৰিলোঁ, আপোনালোকক সকলোৱে শুনিলে বুলি আশা কৰোঁ। যি দুটা হাদিছত হুজুৰে কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে নিজৰ আম্মা আব্বাৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে, পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰিব লাগে। মই প্ৰথম হাদিছত কৈছিলোঁ যে যোনজন ব্যক্তিয়ে নিজৰ আম্মা আব্বাৰ লগত সৎ ব্যৱহাৰ কৰিব, অৰ্থাৎ ভাল ব্যৱহাৰ কৰিব, মহান আল্লাহ তাবাৰক তাআলাই সেই ব্যক্তিজনৰ আয়ুস বঢ়াই দিব। সুবহানাল্লাহ। আৰু দ্বিতীয় হাদিছ মই পেশ কৰিছিলোঁ যে মহান আল্লাহ তাবাৰক তাআলাৰ সন্তুষ্টি পিতৃৰ সন্তুষ্টিৰ মাজত নিহিত আছে, আৰু মহান আল্লাহ তাবাৰক তাআলাৰ অসন্তুষ্টিও পিতৃৰ অসন্তুষ্টিৰ মাজত নিহিত আছে। মই হাদিছ কোৱাৰ অৰ্থ এই যে আমি নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাকৰ অগ্ৰাধিকাৰ বেছি দিছে। কৈছে যে নিজৰ আম্মাৰ লগত বেছি সৎ ব্যৱহাৰ কৰা, বেছি খিদমত কৰা, বেছি ভাল ব্যৱহাৰ কৰা। নবীজনে এইটোও কোৱা নাই যে অকল আম্মাক কৰা বা অকল আব্বাক কৰা। হুজুৰ কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যিজন ব্যক্তিয়ে আম্মা আৰু আব্বা দুয়োজনকে সৎ ব্যৱহাৰ কৰিব, ভাল ব্যৱহাৰ কৰিব, মহান আল্লাহ তাবাৰক তাআলাই তেওঁৰ আয়ুস বঢ়াই দিব। কিছু ক্ষেত্ৰত দেখা যায় যে কিছুমানে আম্মাৰ লগত বেছি ভাল ব্যৱহাৰ কৰে, আব্বাক বেয়া পায়, কিছুমানে আব্বাৰ লগত ভাল ব্যৱহাৰ কৰে, আম্মাক বেয়া পায়। নবীজনে সেয়া কোৱা নাই। নবীজনে কৈছে দুয়োৰে হক সমান। যেনেকৈ তুমি আম্মাকো সৎ ব্যৱহাৰ কৰিব লাগে, ঠিক তেনেদৰে আব্বাকো সৎ ব্যৱহাৰ কৰিব লাগে। যেনেদৰে আম্মাই জুই শালত বহি জুই গৰম সহি আমাক মৰম কৰে, ঠিক তেনেদৰে পিতৃও সূৰ্যৰ ৰশ্মিৰ গৰম গাত সহি তেওঁ সেই ঘাম পেলাই আমাক লালন পালন কৰে, আমাক মৰম কৰে। পিতৃ হৈছে সূৰ্যৰ দৰে, যেতিয়া সূৰ্য ওলায় গোটেই পৃথিৱীৰ ৰশ্মি হৈ থাকে, পোহৰ হৈ থাকে, আৰু যেতিয়া সূৰ্য নোলায় গোটেই পৃথিৱী অন্ধকাৰ হৈ পৰে। ঠিক তেনেকৈ বাপেকো তেনেকুৱাই, পিতৃও তেনেকুৱাই। পিতৃ থাকিলে গোটেই পৃথিৱীখন ৰশ্মি হৈ থাকে, যেতিয়া নাথাকে অন্ধকাৰ হৈ পৰে। আমি ভাবোঁ কি যেতিয়া আমাৰ আম্মা আব্বা বুঢ়া বুঢ়ী হৈ যায় বা বৃদ্ধ হৈ যায়, আমি ভাবোঁ তেওঁলোকৰ কোনো কাম নাই। এজোপা বুঢ়া গছে একো ফল নিদিব পাৰে, কিন্তু সেই গছে ছাঁ দি মানুহক উপকাৰ কৰিব পাৰে, মানুহক সহায় কৰিব পাৰে। ঠিক তেনেদৰে বৃদ্ধ আম্মা আব্বায়ো তোমাক টকা পইচা দি বা একো কৰি তোমাক সহায় কৰিব নোৱাৰে, কিন্তু সৎ পৰামৰ্শ, সৎ আদৰ্শ দি পেলাই তোমাক যথেষ্ট উপকৃত কৰিব পাৰিব। আমি সকলোৱে চেষ্টা কৰিব লাগে যে কেনেকৈ আমি আম্মাৰ প্ৰতি আব্বাৰ প্ৰতি সৎ ব্যৱহাৰ কৰিব কেনেকৈ শিকিব লাগিব। কিন্তু বৰ্তমান সমাজত কি হৈছে কি, না আব্বাক আমি ইজ্জত দিওঁ, না আম্মাক ইজ্জত দিওঁ, কাকোৱে ইজ্জত নিদিওঁ। আমি সকলোৱে ফিকিৰ কৰিব লাগিব যে আম্মাৰ প্ৰতি হক কি আছে, আব্বাৰ হক কি আছে। আমি সকলোৰে হকৰ প্ৰতি চাইহে আমি সকলো আব্বাৰো হক চাব লাগিব, আম্মাৰো হক চাব লাগিব।
দুয়োৰে হক চাই পেলাই আমি দুয়োকে সৎ ব্যৱহাৰ কৰিব লাগিব, না কি এজনক। আমি দুয়োজনকে সমান চকুৰে চাব লাগিব, সমান মৰম কৰিব লাগিব। বৰ্তমান সমাজত হৈছে কি, না আম্মা আব্বাকো কেয়াৰ কৰোঁ, না আম্মাকো কেয়াৰ কৰোঁ, কাকোৱে ভাও নিদিওঁ। এটা পেপাৰত এটা ঘটনা আহিছে, মই ঘটনা ক'ব বিচাৰিছোঁ যে এজন ল'ৰা আৰু মা এখন ঘৰত বসবাস কৰিছিল। ল'ৰাজনক মাকে বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিলে। তাৰপাছত যেতিয়া ল'ৰাজন ডাঙৰ হ'ল, বিয়া বাৰু কৰিলে, যেতিয়া মা বৃদ্ধ হ'ল, মাক যেতিয়া বুঢ়ী হ'ল, যেতিয়া বোৱাৰী আনিলে, অনাৰ পাছত সেই বোৱাৰীয়ে মাকৰ প্ৰতি বৰ লাঞ্ছনা বাঞ্ছনা কৰি থাকে। তেতিয়া এই ল'ৰাই সহিব নোৱাৰি মাকক কি কয়, ভুৱা বাহানা দি পেলাই এজেগাত লৈ গ'ল, মেণ্টেল হস্পিটেল বুলি এখন মেণ্টেল হস্পিটেললৈ লৈ গ'ল। লৈ যোৱাৰ পাছত ডক্টৰক ক'লে যে এই বুঢ়ী মানুহজনীয়ে কৈ থাকে যে এয়া মোৰ ল'ৰা, মই ল'ৰা ওচৰলৈ যাম, ল'ৰা ওচৰত থাকিম, এনেকুৱা কথাবোৰ কৈ থাকে। ডক্টৰক ক'লে হয় ঠিক আছে মই চাম, এই বুলি কৈ সেই ল'ৰাজনে মাকক ডক্টৰক চেম্বাৰৰ ভিতৰত সোমোৱাই ল'ৰা আৰু বোৱাৰী গুচি আহিল। যেতিয়া ডক্টৰে মেণ্টেলি টেষ্ট কৰিলে, তেতিয়া মানুহজনী সকলো বস্তু নৰ্মেল পালে। তেতিয়া সেই বুঢ়ী আইতাজনীক সুধিলে যে আপুনিতো একো অসুবিধা নাই, আপোনাৰ সকলো বস্তু নৰ্মেল আছে, আপুনি কোনো পাগল নহয়। তেতিয়া সেই বুঢ়ী আইতাজনীয়ে ক'বলৈ ধৰিলে যে মোৰ নিজৰ ল'ৰা ওচৰলৈ যাম, ল'ৰাৰ ওচৰত থাকিম, ল'ৰাৰ ঘৰত থাকিমগৈ, ল'ৰাৰ ওচৰত থাকে, মই ল'ৰাটো বিচাৰিছোঁ। তেতিয়া সেই ল'ৰাজনে কোৱা কথাষাৰ মিলিছে। তেতিয়া ডক্টৰে ভাবিলে, তাইক বুঢ়ী আইতাজনীক সুধিলে যে সেই ল'ৰাজন কোন আছিল। তেতিয়া বুঢ়ী আইতাজনীয়ে ক'লে সেই ল'ৰাজন যে মোৰ নিজ সন্তান আছিল। তেতিয়া সেই ডক্টৰে ক'লে যে সেই নিজ সন্তানে আপোনাক পাগল বুলি কৈছে, আৰু পাগল বুলি কৈ মোক টেষ্ট কৰিব কৈছে। তেতিয়া ডক্টৰে সেই বুঢ়ী আইতাজনীক সুধিলে আপোনাৰ ঘৰ ক'ত, আপোনাৰ এড্ৰেছ ক'ত। তেতিয়া বুঢ়ী আইতাজনী বৰ দুখেৰে ক'বলৈ ধৰিলে যে যি ল'ৰাই মোক পাগল কৈছে সেই ল'ৰাৰ ওচৰলৈ মই দুনাই যাব নিবিচাৰোঁ। তেতিয়া চাওক সেই আম্মাৰ বেদনা কিমান হ'ব। সেইটো সময়ত আমি সকলোৱে চেষ্টা কৰিম যে এনেকুৱা যাতে আমি আম্মা আব্বাৰ লগত ব্যৱহাৰ নকৰোঁ, কেতিয়াও বেয়া ব্যৱহাৰ আমি যাতে নিজৰ আম্মাৰ প্ৰতি আব্বাৰ প্ৰতি কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। আমি সকলোৱে চেষ্টা কৰিম যে নিজৰ আম্মা আব্বাৰ লগত কেনেকৈ সৎ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ভাল ব্যৱহাৰ কৰিব লাগে, আমি সকলোৱে চেষ্টা কৰিম ইনশাআল্লাহ তাআলা। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পালে, আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে আগলৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আসসালামু আলাইকুম।